Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আৰু এটা ৰেচিপি লৈ আজি আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। বলক তেন্তে বেছি দেৰি নকৰোঁ, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইফালে মোৰ কেৰাহী গৰম হৈ গ'ল, এতিয়া মই তেল দি দিলোঁ। এতিয়া মই ডিমকেইটা ফ্ৰাই কৰি ল'ম। মই অঁকিয়াই লৈছোঁ চাকুৰ সহায়ত এইখিনি। মই ডিমখিনি ফ্ৰাই কৰি উঠাই ল'লোঁ। এতিয়া ইয়াতে মই ঘি এচামুচ দিছোঁ, আপোনালোকে ঘি সলনি বাটাৰো দিব পাৰে। এইখিনি মই তেলতে দিছোঁ, কেৰাহীত দিলে জ্বলি যাব, সেইকাৰণে মই ইয়াত তেলত দিছোঁ। এতিয়া ইয়াত মই দি দিম চব দিছোঁ, জিৰা, পিঁয়াজ। পিঁয়াজখিনি ভাজি ল'ম অলপ সময় ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ৰঙচুৱা হ'ল, এতিয়া মই ইয়াত দি দিছোঁ আদা নহৰু পেষ্ট এচামুচমান হ'ব। এইখিনি মই ভালকৈ ভাজি ল'ম কেঁচা গন্ধটো নোযোৱালৈকে। এতিয়া মই ইয়াত দি দিম বিলাহী আৰু কেঁচা জলকীয়া কাটি লৈছিলোঁ, সেইখিনি দিছোঁ। এইখিনি অলপ সময় ভাজি ল'ম, তাৰপিছত মই মছলাখিনি দিম। এইখিনি অলপ সিজিলে, সিজাৰ পিছত এতিয়া মই নিমখ লৈছোঁ, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু হালধি। বেছি আৰু বেলেগ মই মছলা দিয়া নাই, এইখিনি দিওঁ। এইখিনি এনেকৈ ভাজি ল'ম অলপ দেৰি। ইয়াত খালি মই অকণমান পানী দি দিম লাগি নধৰিবৰ কাৰণে মছলাখিনি। ইমানকৈ ভাজি ল'ম। মছলাখিনি ভাজি হৈ গ'ল, চব ধুনীয়াকৈ ভাজ খালে। এতিয়া মই ডিমখিনি দি দিম, তিনিটা দি দিম। 4টা লৈছিলোঁ, এটা ভাগি থাকিলে, সেইকাৰণে 3টাই লৈছোঁ। এতিয়া আৰু খাওঁ আমি 2টাহে মানুহ, সেইকাৰণে 3টাই বহুত আমাৰ কাৰণে। এতিয়া মই পানী দি দিম সিজিবৰ কাৰণে। এইখিনি অলপ উতল আহিছে, সিজি গৈছে। ইয়াতে মই এতিয়া দি দিম দৈ দিছোঁ, অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে। মোৰ টেঙা দৈ নহয়, এইখিনি দৈ দি দিলোঁ মই ইয়াতে। এইখিনি মই অলপ দেৰি এতিয়া সিজিবলৈ দিম, তাৰপিছত ধনিয়া পাত দি দিম, তাৰপৰা ৰেডি হৈ যাব মোৰ আঞ্জা এগ কাৰী। ঠিক আছে, আপোনালোকে চাই থাকিব শেষলৈকে দেই। মই ইয়াত এতিয়া ধনিয়া দি দিলোঁ, তাৰপিছত লাষ্টত দিম মই অকণমান গৰম মছলা আৰু জালুকৰ গুড়ি। মোৰ ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো কেনে পালে জনাব, আৰু ঘৰত খাই চাব আপোনালোকে কেনে পায় জনাব ঘৰত খাই মেলি। ঠিক আছে। ভিডিঅ'টো ইমানতে। আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তেন্তে আজিলৈ বাই বাই।